সো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বন্ধু আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে গম পায় যে মই আছোঁ মৰিয়নিত ইয়ালৈ ফুৰিবলৈ আহিছোঁ বন্ধুসকল ইয়াতে মোৰ দুজন আগৰে মানে লগৰ আছিলে ইয়াতে আগতে চিনাকি বা হেতি মোক কল চল কৰি থাকে ফোন কৰি থাকে হেতি আজি মোক ইয়াৰ পৰা ফুৰাবলৈ নিম বুলি কৈছে এখন পাৰ্কলৈ সো বন্ধুসকল পাৰ্কখনৰ নাম হৈছে চুকাফা উদ্যান পাহাৰৰ মাজত চাৰিওফালে পাহাৰ মাজত পাৰ্কখন বহুত কিবা কিবি কৰিম আপোনালোকক দেখুৱাম মই যাম মানে মই গৈ পোৱা নাই মই আজি ফাৰ্ষ্ট যাম লগতে আপোনালোককো লৈ যাম গম পাইছে যদি এতিয়ালৈকে লাইক কৰা নাই লাইকটো কৰি লওক যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি লওক আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিছোঁ চ' লেট ষ্টাৰ্ট দ্য ব্লগ তাৰ পাছতে আৰু মই ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ ল'লোঁ তাৰপাছত আহি গ'ল মোৰ লগৰ দুটা আৰু এখন বাইকতে তিনিটা উঠি ল'লোঁ তাৰপাছত এনেকুৱা ধুনীয়া পৰিৱেশৰ মাজেৰে তিনিটা গৈ আছোঁ তাৰপাছত মানে কি হয় গৈ আছোঁ ধুনীয়া লাগিছে দেখিবলৈ জেগাটুকুৰা আমাৰ ধৰক দেৰগাঁৱতকৈ অলপমান কিবা এটা নতুনত্ব পাইছোঁ ভাল লাগিছে দেখি এনেকৈ চাহ বাগানৰ কাষে কাষে গৈ আছোঁ তাৰপাছতে চাওক কি হয় চ' বন্ধুসকল পাৰ্কৰ মানে আমি কাষ চাপিছোঁ সিমানতে এজন পাৰ্কৰ কৰ্তৃপক্ষই আমাক ৰখালে আৰু এণ্ট্ৰি ফিজটো ল'লে বাইকৰ 40 টকা চাইকেলৰ 20 টকা আৰু গাড়ীৰ কাৰণে 80 টকা চ' বন্ধুসকল আমি বাইক লৈ যোৱাৰ কাৰণে ল'লে 40 ৰুপিজ তাৰপাছতে টিকেটটো লৈ লোৱাৰ পাছতে আমি এনেকৈ ধুনীয়াকৈ পাহাৰৰ কাষে কাষে গৈ আছোঁ চ' চাওক কি ধুনীয়া পৰিৱেশ সকলোফালে পাহাৰ চাইডে ৰাস্তা আৰু তাৰ পাছত আমি গৈ লাহে লাহে পামগৈ পাৰ্কখন চ' বন্ধুসকল চাই থাকক চ' গাইজ আহি পালোঁ আপোনালোকে দেখিবলৈ পাইছে যিখন পাৰ্কৰ কথা কৈছিলোঁ জাষ্ট আহি পাইছোঁ চাই লওক এটা ভিউ চ' বন্ধুসকল যাওঁচোন আৰু আগলৈ কি আছে কি নাই চাবলৈ তললৈ নামি ওপৰলৈ উঠিম বাৰু মানে কেছটো এইটো যে আপোনালোকে যদি আহে চাইকেলে লৈ আহক গাড়ীয়ে লৈ আহক বা যেনেকেই নাহক মানে প্ৰথমে উঠিব লাগিব পাহাৰৰ ওপৰলৈ অলপ ওপৰলৈ উঠিব লাগিব তাৰপাছতে তলত এখন বিল আছে বিলখনতে মানুহে ব'টিং কৰিব পাৰে মানে নাও চলাব পাৰে তললৈ অলপ নামি যাব লাগিব আমি বাইক ওপৰতে থৈ আহিলোঁ আপোনালোকে দেখিলে তাৰপাছত এতিয়া আমি অলপ গ'লোঁ তললৈ তাৰপাছত দেখিলোঁ কিছুমান মানুহে ব'টিং কৰি আছে এতিয়া নাও খালী নাই আমি প্ৰথমে অলপ ওপৰলৈ যাওঁ তাৰপাছত আহি পেলাই ব'টিং কৰি আছোঁ চ' ওপৰলৈ গৈ লওঁ নে কি কয় ওপৰলৈ উঠিব লাগিব ন কিমান ওপৰত উঠিব পাৰিবা লেটছ গো চ' গাইজ আহি পালোঁ পাহাৰৰ চবকে টপ ইয়াতকৈ ওপৰত চাগে নোৱাৰি নেকি ন ইয়াতকৈ ওপৰ আৰু নোৱাৰি অকণমান ওপৰত উঠোঁতে ভাগৰ লাগি গ'ল মানে চ' চাই লওক ইয়াতে 360 ভিউ এটা চ' গাইজ ইয়াত আহি বহুত বেছি ভাল লাগিছে কিন্তু মানে কি চাওক আপোনালোকে ভিউটো চাব পাৰিছে কেনেকুৱা লাগিব ইয়াত আহিলে মানে গোটেইটো পাহাৰ গোটেই চব চাৰু চাইডে আছে পাহাৰৰ মাজত আছে এখন পাৰ্ক য'ত আপুনি এনেকৈ নদীত নাৱত উঠিব পাৰে ধৰক
এই ৰ'পৱে এটা আছে সৰুকৈ এইটো মূৰৰ পৰা এইটো মূৰলৈ পাহাৰখনৰ এইটো পাৰৰ পৰা ইটো মূৰলৈ যাব পাৰি তাৰপাছত তাৰো কিবা চাৰ্জ এটা লয় ভাবিছোঁ ৰ'পৱেটো নুঠোঁ কিন্তু নাৱত উঠিম চ' বন্ধুসকল নাৱত উঠিম চাই থাকক ব্লগটো শেষলৈকে তাৰপাছত আপোনালোকে 360 ভিউ এটা দেখিলে কিমান ধুনীয়া লাগিছে ইয়াত এতিয়া য'ত আমি আছোঁ এইখন এখন পাহাৰৰ মাজত পাৰ্ক আপোনালোকক মই আগতে ক'লোৱে বন্ধুসকল এতিয়া য'ত আছোঁ মই সেইটো একেবাৰে টপ যিটো টপ মানে চবতকৈ ওপৰত ইয়াতকৈ ওপৰত হয়তো উঠিব নোৱাৰে মই আজি ফাৰ্ষ্ট আহিছোঁ মই কিন্তু ভালকৈ ক'ব নোৱাৰোঁ যে ইয়াতকৈ ওপৰত যাব পাৰি বা নোৱাৰি কিন্তু মোৰ ইয়াত অহালৈকে ভাগৰ লাগি গৈছে বন্ধুসকল এতিয়া যাওঁ তললৈ ফাৰ্ষ্ট টাইম আহিয়ে ওপৰত উঠিছোঁ ওপৰত উঠি মানে চাইছোঁ ভিউটো কেনেকুৱা তাৰপাছত যাম তলত তাৰপাছত নাৱৰ কিবা টিকেট কৰিব লাগে নেকি ক'ব নোৱাৰোঁ নাৱৰ টিকেট কৰিম তাৰপৰা ধৰি লওক নাৱত উঠিবলৈ চেষ্টা কৰিম আপোনালোককো দেখাই যাম এতিয়া লেটছ গ' টু নিচে মানে তললৈ তাৰপাছত এনেকৈ আকৌ তললৈ গতি কৰিলোঁ মানে এনেকুৱা লাগে তললৈ নামোতে যেন মানে থিয় কৰা টাইপ নহয় জানো নিজকে চম্ভালিব নোৱাৰিলোঁ এনেকৈ দৌৰি দৌৰি গৈ 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 পালোঁ আৰু বাইদেউহঁতে চেলফি তুলি আছে ফটো তুলি আছে একো চালোঁ তাৰপাছতে পাই গ'লোঁ আৰু এইকণতে টিকেট কাটে চ' টিকেটটো কাটি লওঁ তাৰপাছত তললৈ আহি দেখিলোঁ যে নাও খালী হোৱা নাই কিন্তু আমি এইকণতে চাই লওক এই মানুহজনে যে বহি আছে চাংখনত এইজনৰ ওচৰতে টিকেটটো কাটি ল'লোঁ এজনৰ ল'লে 30 টকাকৈ তিনিজনৰ 90 টকা তাৰপাছতে নাৱলৈ অপেক্ষা কৰি আছোঁ নাও আহিব উঠিম নাহিব উঠিম আহিব উঠিম হয় আহিব উঠিম তাৰপাছতে ক'লে এখন নাও খালী হ'ল তাৰপাছত পটাপট গ'লোঁ তাৰপাছতে নাওখনত আমি তিনিওটা এনেকৈ উঠি ল'লোঁ তাৰপাছত চাব কি হৈছে তাৰপাছত চাব দেই ৱেইট চ' গাইজ উঠি ল'লোঁ নাৱত এজনৰ 30 ৰুপিজকৈ চাৰ্জ লৈছে আমি আছিলোঁ 3 জন 90 টকা লৈছে উঠি লৈছোঁ চাওক ভিউ চাব পাৰিব আপোনালোকে পেডেল মাৰিব লাগিব এইটো চাই লওক দুজনে পেডেল মাৰি আছে আমাৰ এফালে ই পেডেল মাৰি আছে চ' এইফালে আকৌ ষ্টেৰিংডাল এজনে পোনাই আছে তেতিয়াহে মানে চলিব নহ'লে কেনেকৈ চলে কৈ দিয়া কোনফালে কাটিলে কেনি যাব এইটো যিটো দেখিবলৈ পাইছে তো আপোনালোকে যিটো এইটো ষ্টেৰিং মানে এইটো হেণ্ডেল টাইপ ষ্টেৰিং কিন্তু হেণ্ডেল হয় হেণ্ডেলটো পোনাব লাগিব সেইটো দিশত মানে নাওখন যাব তাৰপাছত নেক্সট ষ্টেপটো হৈছে এইটো আপোনালোকে মানে কি চাইকেল আনিছে পেডেল মাৰিব লাগিব দুজনে মাৰিব লাগে আমাৰ এজনে মাৰি আছে এইজন চ' চাই থাকক এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই তেনে লাইক আৰু নতুনকৈ যদি চেনেলটো খুলিছে ছাবস্ক্ৰাইবটো কৰি ল'ব তাৰ পাছতে এনেকৈ আমি বিলখন এপাক ঘূৰিলোঁ অৰ্থাৎ নাৱত উঠি মানে যিজন মানুহে ষ্টেৰিংডাল পোনাই আছিলে সেই মানুহজনে এই বিলখনত এপাক ঘূৰাই দিলে মানে চাৰো চাইডে এপাক ঘূৰাই দিলে তাৰপাছত বেলেগ পেচেঞ্জাৰ ৰৈ আছে সোনকালে নামিব লাগে সেইটো কাৰণে জল্দি নামি লওঁ তাৰপাছত চাই থাকোঁ কি হ'ল নামিলোঁ নাৱৰ পৰা জাষ্ট নাৱৰ পৰা নামি আহিলোঁ বেছি টাইম থাকিব নিদিয়ে এপাক পুখুৰী টাইপৰ আছে এপাক জাষ্ট মানে ঘূৰাই লয় বিল এটা আছে বিল জাষ্ট এপাক ঘূৰাই দিয়ে 30 ৰুপিজ এজনৰ লৈ লয় আমি তিনিজন গ'লোঁ আৰু আজি মোৰ লগত আছে এজন প্ৰকাশ মানে ইয়াৰে ফ্ৰেণ্ড আৰু এজনৰ নাম কি মিণ্টু চ' তিনিজনে মইতো চিন্তা পাওঁ সিহঁতে ফুৰাবলৈ আনিছে ভাগৰে লাগি গৈছে মানে অকণমান হেৰি কৰোঁতে আকৌ ওপৰলৈ গৈ আছোঁ আকৌ ওপৰৰ পৰা সিহঁতি ক'ত নিব নাজানো আৰু গৈ থাকক বলক চ' গাইছ আপোনালোকক দেখালোঁ ইয়াত আপোনাৰ 3:30 হৈ যোৱাৰ পাছত অৰ্থাৎ 3:30 মানে ক্ল'জ হৈ যায় পাৰ্কখন চ' বন্ধুসকল আজিলৈ ইমানেই এতিয়া হৈ গ'ল 3:34 অলৰেডি আমি ইয়াৰ পৰা ওলাব লাগিছিল কিন্তু অলপ পলম হৈ গৈছে চ' বন্ধুসকল আজি ব্লগটো ইয়াতে শেষ কৰাৰ আগতে আৰু এটা লাষ্ট 360 ভিউ